মোৰ নাম সুকুৰ আলী। আপুনি কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে? মই গৰিব সমষ্টিৰ মানুহ। মই ধুবুৰী 4 নং ধুবুৰী লোকসভাৰ এজন নিৰ্দলীয় প্ৰাৰ্থী। মোৰ চিন কাপ প্লেট হৈছে। আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতে কোনো চাকৰি কৰিছিল নেকি? মই চাকৰি কৰা নাই, কিন্তু ৰাইজৰ মই সহায় কৰিছোঁ। মই 2012 চনৰ পৰা 2019 লৈকে মই 2টা বাঁহৰ দলং বনাইছোঁ আৰু মই 10টা ডিবটৰ পৰা নিৰাপত্তা দিব পাৰিছোঁ। আপুনি নিৰ্বাচনীত যে আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা কৰিছে, আপুনি যে নমিনেশ্যন চাবমিট কৰিছিল, তাতে আপুনি কিমান সম্পত্তি দেখুৱাইছে আপোনাৰ? মই সম্পত্তি দেখুৱাই মই 1 বিঘা সম্পত্তি দেখুৱাইছোঁ আৰু মই 50,000 টকা কেছ দেখুৱাইছোঁ আৰু মোৰ ভাই বা মোৰ ককা মোক টকা দিছে আৰু ৰাইজকো মই সহায় কৰিছে। সেইবিলাক আমি এতিয়াৰ পৰা আমি কেম্পেইন চলাই আছোঁ। আপোনাৰ এইবাৰ প্ৰতিদ্বন্দ্বী কোনে হ'ব বুলি ভাবে? মই প্ৰতিদ্বন্দ্বিতা বদৰুদ্দিন আজমলৰ লগত হ'ব। আমি বদৰুদ্দিন আজমলক ভাল পাইছিলোঁ, কিন্তু আজি বদৰুদ্দিন আজমলক যে আমাৰ 10 বছৰৰ উন্নতি কৰা নাই, তেহেঁতক আমি একো কাৰণে ভাল পাইছিলোঁ, কিন্তু আমাৰ আজি UPPLক সমৰ্থন কৰিছে। যে UPPLৰ লগত 4টা সংগঠন আছে, এটা FSU, NWP, NWR আৰু GMCৰ 4টা। NWP এটা মানৱ হত্যাকাৰী, এই হত্যাকাৰীৰ লগত আছে UPPL। তেহেঁতক কৈছে আমি UPPL জিকিলে আমি BTC কাৰ্যকাৰী কৰিম। তেখেতৰ লগত বদৰুদ্দিন আজমল জড়িত কিয় হ'ল? তেহেঁতৰ BTC লাগে, তেহেঁতৰ হত্যাকাৰীৰ জৰিয়তে তেহেঁতক BTC লাগে। আৰু মই এটা ক'ব পাৰোঁ যে কটাব লাগিব, ইয়াৰ নাম আমি ক'ব পাৰোঁ। আপুনি এইবাৰ ইলেকশ্যনত জিকিব নে? মই যিটো ৰাইজে মোক সাহস দিছে, ইয়াৰ পৰা মই ক'ব পাৰিম যে আগত 9 লাখৰ কথা কৈছিলোঁ, এতিয়াৰ পৰা যিটো আমি 10টা সমষ্টি ঘূৰি ফুৰিছোঁ, কিন্তু 10টা সমষ্টিৰ পৰা আমি যিটো সাহস পাইছোঁ, ইয়াৰ পৰা মই ক'ব নিশ্চিন্তভাৱে মই জিকিম। আমি 10 লাখ ভোটত আমি জিকিম বুলি আশা কৰি আছোঁ। আপুনি যদি জিকি আহে দিল্লী চৰকাৰত আপুনি কাক চাপৰ্ট কৰিব? সেইটো মই কংগ্ৰেছ বিজেপি একো নুবুজোঁ। মোৰ দাবী যি মানি ল'ব মই তাৰ লগতে থাকিম। মোৰ প্ৰথম দাবী থাকিব লাগিব, NRCৰ পৰা নিৰাপত্তা দিব লাগিব, আমাৰ খাছবান্দিৰ পৰা নিৰাপত্তা দিব লাগিব, আমাৰ ভাৰত বঞ্চি দিব লাগিব, আমাৰ ডিবটাৰ পৰা নিৰাপত্তা দিব লাগিব, আমাৰ BTCৰ পৰা যি BTC অবৈধভাৱে BTCখন চলাই আছে সেইটো আমাৰ বাতিল হ'ব লাগিব। যে 50% যদি আমাৰ BTC আছে তেনেহ'লে BTC আমাৰ থাকিব, আৰু যদি 50% নহয় তেনেহ'লে আমাৰ BTCখন বাতিল হ'ব লাগিব। এইখিনি আমাৰ বাতিল হ'ব লাগিব। আৰু আমাৰ মাছেৰ মহল এইটো আমাৰ বাতিল হ'ব লাগিব, কাৰণ দুখীয়া মানুহে এইটো মাছ মাৰি খাইছে, কিন্তু চাকৰি কৰা মানুহে মাছ মাৰি নাখায়। সেইবাৰ কৈছোঁ মই কোনো ৰাজনীতিৰ পৰা টকা আমি লোৱা নাই। I am wicked, no is money, political no party। আমি কোনো ৰাজনীতিক দলৰ পৰা কোনো টকা লোৱা নাই। মোক ৰাইজে সহায় কৰিছে আৰু মোৰ ককাই সহায় কৰিছে, মোৰ ভাইটিয়ে সহায় কৰিছে, আৰু মোৰ নমিনেশ্যন চাবমিটৰ পিছতো মোৰ 50,000 টকা আছিল, সেইটো দি আমি আজি কেম্পেইন চলাই আছোঁ।